শীতৰ সেমেকা বতৰত জুই উত্তাপ লৈ আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে আন এটি সুন্দৰ ভিডিঅ'। যিটো ভিডিঅ' আপোনালোকে চাই ভাল পাব। আচলতে খাটাং বিয়া পাতিম ভাবিছোঁ, এইবাৰ বহাগত খাটাং বিয়া পাতিম। জানুৱাৰী সোমাব, ফেব্ৰুৱাৰী মাৰ্চ গোটেইখিনি প্ৰক্ৰিয়া চলাই খাটাং বিয়া পাতিম। খাটাং বিয়া পতাৰ অৰ্থটো কি, তাৰ বাবে মই আগবাঢ়ি যাব লাগিব গীতৰ মাজলৈ। আহক গীতৰ মাজলৈ আমি আগবাঢ়ি যাওঁ আৰু যিকেইজন শিল্পীয়ে খাটাং বিয়া পাতিম এটি গীত লিখিছে তেওঁলোকৰ মাজত কথা পাতি চাওঁ কেনেধৰণৰ অনুভৱ। সুন্দৰ এটি গীত আপোনালোকৰ বাবে আগবঢ়াই দিব বিচাৰিছে সেই খাটাং বিয়া পতা গীতটোৰ আঁৰত থকা ব্যক্তিসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আহক তেওঁলোকৰ মাজলৈ যাওঁ। খাটাং বিয়া পতাৰ আঁৰত থকা ব্যক্তিকেইজনৰ কাষত মই এতিয়া আছোঁ। প্ৰথমে মই ব্যক্তিকেইজনক চিনাকি কৰাই দিব বিচাৰিছোঁ। মোৰ কাষত আছে অংকুৰ। নমস্কাৰ। এই গীতটিৰ আঁৰত থকা মানুহজন মই চিনাকি কৰাই দিব বিচাৰিছোঁ, ময়ূৰ। আৰু এই গীতটি গাই খুব সুন্দৰকৈ আচলতে ৰাইজৰ মাজলৈ উলিয়াই দিছে যি দুয়োগৰাকী শিল্পী, তাৰ মাজত আছে আমাৰ বাগ্মী। মই চিনাকি কৰাই দিছোঁ। এতিয়া আৰম্ভ কৰিম প্ৰথমে অংকুৰৰ পৰা। কেনেকুৱা পালা যে খাটাং বিয়া পাতিম যিটো গীত লিখিছা? শুনি খুব ভাল লাগিছে আৰু দুদিন তিনিদিন আগতে মই তোমাৰ ঘৰলৈ গৈছোঁ আৰু মই কৈছোঁ যে এটি সুন্দৰ গীত অংকুৰে আগবঢ়াব, ভাইটি ময়ূৰে লিখিছে। কেনেকুৱা পালা গীতটি? গীতটি খুব সুন্দৰ গীত, এটা বিয়া থকা ফিল গীত, লগতে মাঘৰ বিহুত খুব চলিব বুলি আশা কৰিছোঁ। গীতটিৰ থিমটো হৈছে মাঘৰ বিহুতে ছোৱালীজনীক পলুৱাই নিয়া থিম, তেনেকুৱা ধৰণৰ আৰু অলপ ধেমেলীয়া টাইপৰ গীত। ৰাইজে সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। তাকে এতিয়া ৰাইজৰ মাজলৈ আজি আমি আগবঢ়াই দিছোঁ গীতটো। বাকী ৰাইজৰ ওপৰত আমি আশা কৰিছোঁ কেনে ধৰণৰ প্ৰায় আমাক মতামতবিলাক দিলে ভাল লাগিব। অংকুৰে মই আকৌ কৈছোঁ যে ভিতৰুৱা অঞ্চলত এটা সংগ্ৰাম কৰিছে, সংস্কৃতিৰ যিটো সংগ্ৰাম, আৰু সেই সংগ্ৰামৰ এতিয়া ইতিমধ্যে আচলতে তাৰ ফচল পোৱা গৈছে আৰু ফচল আৰু বহুত বহলকৈ পাব। মই এটা কথা কওঁ যে ৰিলত বা ইউটিউবত এই গীতটো শুনিবই। হয় হয়। এতিয়া আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান তোমাৰ মুখৰ পৰা গীতটি শুনিব বিচাৰিছোঁ। একেবাৰে শেষৰ পাৰ্টটো অলপ গাই দিছোঁ, যিহেতু মাঘৰ বিহু আহি আছে। মাঘৰে বিহুৰে উৰুকা নিশাত পলুৱাম তোমাকে জানানে দেহা, এনেকুৱা ধৰণৰ আছিলে গীতটো। অলপ খেলি মেলি লাগিছে বাৰু। বাকী গীতটোত আপোনালোকে শুনিব গোটেই সম্পূৰ্ণ গীতটোত, খুব ভাল পাব বুলি আশা কৰিছোঁ। যোনে দিও মলাম তোমাকো নাচনি, এনেকুৱা ধৰণৰ হ'ব গীতটো। বাকী আপোনালোকে গীতটো সম্পূৰ্ণকে শুনিলে গম পাব গীতটি এটি খুব ধুনীয়া গীত। খুব সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। নিশ্চয় অংকুৰলৈ ধন্যবাদ থাকিল। পিংকু মহন্তৰ আচলতে সাপে খাতি সকলোৱে চিনি পায়, ব্যৱসায় কৰে, লগতে সংস্কৃতিৰ যিখন পৃথিৱীত ভৰি দি তেওঁ বহুত কাম কৰিছে। নিজৰ এখন বিদ্যালয় আছে, কণ কণ ল'ৰা ছোৱালীসকলক আচলতে এই সংস্কৃতিৰ পৃথিৱীখনত তেওঁ ভৰি দিবলৈ তেওঁ এখন এটা প্লেটফৰ্ম দিছে আৰু সুন্দৰকৈ তেওঁ চলাই আছে। গতিকেলৈ গীত ভাল পায়, সংস্কৃতিৰ পৃথিৱীখনত ঘূৰি ভাল পায়। এই পিংকু মহন্তৰ নতুন এটি গীত আহিছে কাচি জোন, খুব সোনকালে আপোনালোকে পাব। জানুৱাৰী মাহটো আহি আছে। আৰু মই এতিয়া আহিম গীতটিৰ আঁৰত থকা ব্যক্তিজন ময়ূৰ, মোৰ ভাইটি। গীতটি কেনেকৈ আৰম্ভ হ'ল? এনেধৰণে চৰ্চা চলিছে যে ঋতুৱে বিয়া পাতিব, খাটাং বিয়া পাতিম। প্ৰথম কথা ক'বলৈ গ'লে আচলতে সংগীতৰ যাত্ৰাখন মোৰ এবাৰ একেবাৰে নতুন। আমি প্ৰথম মানে কি হ'ল, আমাৰ মাইনা শিক্ষক এটি গীত আছিলে, ইতিমধ্যে আমি ৰাইজলৈ এৰিলোঁ বাৰু গীতটি, আৰু ৰাইজে মৰমো দিছে সেইটোক লৈ। তাৰ পাছত মানে আমি এদিন জুই ফুৱাই আছিলোঁ আমি সকলোৱে মিলি। তাৰপিছত আগন্তুক যিহেতু মাঘৰ বিহু আহি আছে, মাঘৰ বিহু সেই থিমটোক লৈ আৰু অকণমান মানে ছোৱালীজনীক ধৰি লওক পলুৱাই আনিবলৈ যাম, কিন্তু ছোৱালীজনী বাপেকে নিদিয়ে। সেই থিমটোত লৈ কেনেকে ভাবিব পাৰি, অকণমান থলুৱা শব্দবিলাকো ধৰি লওক খালুং, আমি যিহেতু গাঁৱৰ অঞ্চলৰ আমি হেৰি ধৰি লওক খালুং বলুং এইটো টাইপ আৰু ধৰি লওক মাক কচম, আমি কিবা এটা হ'লে যে মাক কচম কৈছো, এইবিলাক শব্দ যদি অকণমান সোমোৱাব পৰা হয়, তেনেকে ভাবি পিনে আচলতে 2 লাইনমান লিখিলো। লিখি পিনে অংকুৰক মই ক'লো, মই বোলো অংকুৰ ইটো এনেকে লিখিছো কেনেকুৱা হ'ব? ইও একে সুৰতে হেৰিতে কৈছে আৰু যে বোলে ইদা মজা হ'ব, লিখক, আৰম্ভ কৰক বুলি কৈছে। তাৰপৰা ময়ো নতুন, যিহেতু মই বাৰু একেবাৰে নতুন, আৰু কিবা এই ক্ষেত্ৰত যদি ভুলো হৈছে আৰম্ভ আৰু তাৰপিছত লিখিলো। লিখি মেলি তাৰপৰা অংকুৰে ইমান সুন্দৰকে আচলতে মিউজিক কৰিছে, গালেও ইমান ধুনীয়াকে, ধন্যবাদ জনাইছো তাক বাৰু। আৰু লগতে আমাৰ ভণ্টি, আমাৰ বাগ্মী, তাইও বৰ ধুনীয়াকে গাইছে। আশা কৰো ৰাইজে আঁকোৱালি ল'ব। আৰু আগত কি গীত ৰিলিজ, আৰু এটা গীত দিছিলে আগতে? ইয়াৰ আগতে আমি মাইনা শিক্ষক এটা দিছিলো, সেইটো জোন তৰা জিলিকে নিশাৰে ঐ আকাশত, তুমি নুজিলিকা মোৰে কোমল হৃদয়ত, দেখিছিলো
বহু সপোন তুমি মই মিলি পূৰ্ণিমাৰে জোনাক ৰাতি তৰা গণি গণি। আচলতে মই গান গাব নাজানো কিন্তু দেই, গানটো মই হেৰি কৰিব জানো। অংকুৰে ধুনীয়াকে এটা কথা কিন্তু এই অংকুৰ মানে গীত মানে লিখি লিখি পিছত গীত নিজে গাব নেকি? মই হয় এটা সময়ত আজিকালি প্ৰায়ভাগ লিৰিক্স লিখা বিলাকে অ, শেষত কিন্তু গীত গায় কিন্তু শেষত কিন্তু গীতটো মানে তেওঁৱেই লৈ লয়, ৰজা তেওঁ হৈ যায়। ভাল লাগিছে মানে নে? ঠিক আছে, আমাৰ অন্যতম শিল্পী আছে বাগ্মী, কি কবা? আচলতে সুন্দৰকে গীতটো গাইছা, মই 3 দিনৰ আগতে শুনিছো, ইমান সুন্দৰ হৈছে কণ্ঠটো, কি অনুভৱ কোৱা? ধন্যবাদ। আচলতে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ মোৰ আগত নাই, সেইকাৰণে মই ঋতুদাক ধন্যবাদ জনাইছোঁ মোক এইটো অপৰচুনিটি দিয়াৰ কাৰণে। বহুত ভাল লাগিলে আৰু আশা কৰোঁ ৰাইজে আঁকোৱালি ল'ব গান। ছোৱালী নহওঁ যে মই আজলীয়া দাঙি, ময়ো যে তোমাকে ভালে পাওঁ, কলম নোখোলা খুলি, পিতাই নিদিলেও পলাই যাম, হয় তুমি মই একেটি, শাহুমাৰ মৰমৰ বোৱাৰী হ'ম, হৈ চেনেহৰ লখিমী। ধুনীয়া, সুন্দৰ হৈছে। আচলতে এটা সুন্দৰ পৰিৱেশত গীতটো লিখিছে ময়ূৰে, অংকুৰে সুৰ নিগৰে গীতটি গাইছে, বাগ্মীয়ে খুব সুন্দৰকৈ গাইছে গীতটি। মই বোলো খুব ভাল হ'ব, খাটাং বিয়া পাতিম। বাগ্মী আচলতে মাতৃয়ে প্ৰায় মই ৰাজীৱ কলিতা ঘৰলৈ আহোঁ, গীত যেতিয়া খাদ্যস্বাদ শেষ হোৱাৰ পিছত গীতৰ লহৰ বা আনন্দ কৰাৰ মুহূৰ্তত মই প্ৰায় দেখোঁ মানে হাৰমনিয়ামখন লৈ গীত গাই থাকে। সেয়াই প্ৰভাৱ। মই ভাবোঁ সুন্দৰ এটা পৰিৱেশ চলিব, আৰু মই পিংকু মুহূৰ্তক অকণমান কাষলৈ মাতিছোঁ আৰু পৰিৱেশটোৰ মাজত যিহেতু আছে অকণমান আহিলে ভাল লাগিব। কাচিজোন আহি আছে, যোৱাবাৰ কাচিজোন আমি শুনিছোঁ, কেনেধৰণৰ পৰিকল্পনা এবাৰ? এইবাৰ কাচিজোন ভলিউম 2 নামেৰে এটি আকৌ গীত আমি আচলতে খুব সোনকালে ৰাইজৰ মাজলৈ এৰি দিম। এটি সম্পূৰ্ণ বিহুগীত, এটি থলুৱা বিহুগীত। কাচিজোন ভলিউম 2 আচলতে জোনটিক লৈ পিনি এটি বিহুগীত, আৰু মানুহৰ মৰম চেনেহক লৈ পিনি এটি বিহুগীত। আৰু বিহুগীতটো আমাৰ বাগ্মীয়েও আচলতে সুৰ নিগৰাইছে, আৰু অংকুৰ আছে আমাৰ, অংকুৰে গীতটিত সুৰ নিগৰাব, ৰাইজে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। অকণমান লিৰিকটো অকণমান মানে শিল্পী নহ'লেও গুণগুণাই দিওঁ। গান গাওঁ, কিন্তু নহ'লেও আমাৰ মানে পাৰিম বাৰু। জোনে দিমলাম ও মৰম তোমাৰ খং উঠিলে, তৰা দিমলাম ও মৰম অভিমান কৰিলে, পুৱা খোৱা পাতিতে মৰমেৰে জগাই দিম, দুগালতে দুচুমা মৰমেৰে আঁকি দিম, হবানে মোৰ তুমি কোৱা মোৰ মইনা ঐ, হবানে মোৰ তুমি কোৱা। নিশ্চয় মৰম ভাল পোৱা সকলোখিনি প্ৰকাশ পাব এই গীতটিত। অতি সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে এটি নতুন ভিডিঅ' মই পুনৰ আপোনালোকক আগবঢ়াই দিছোঁ। আপোনালোকে মৰম দিব, আৰু ভিডিঅ'টোৰ লিংকটো দি দিম, যিটো গীত ইতিমধ্যে আচলতে শুভ উন্মোচন কৰিছে। গীতটো আপোনালোকে শুনিব। মুঠৰ ওপৰত এটাই কথা, গ্ৰাম্য অঞ্চলৰ পৰা এটা প্ৰতিভা বিকাশ হ'বলৈ ধৰিছে, আৰু গ্ৰাম্য অঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই নিয়াই মই ভাবোঁ মোৰ নিজৰ এটা দায়িত্ব, এজন সাংবাদিক হিচাপে বা এজন পেজৰ কাম কৰা হিচাপে। গতিকে এই ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। যদি ভাল পায় পেজটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।